লৈ আমাৰ চিনেমা বুলু ফিল্ম বাট কেৱল এনেকুৱা ধৰণৰ মানুহে ভাবিব ই কেনেকুৱা জঘন্য মানুহ বা ই কেনেকুৱা বুলু ফিল্ম চিনেমাখনত থকা কথাবিলাক যে একেবাৰে আমাৰ কল্পনা তেনেকুৱা নহয় মই পাৰিম মই কৰিব লাগে কৰিম পাইপা লাগে পাতিম নমস্কাৰ ওৱান ষ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ লগত উপস্থিত আছে সকলোৱে চিনি পায় হিমাংশু প্ৰসাদ দাস তো দাদাৰ এখন খুব ধুনীয়া ফিল্ম আহি আছে যোৱা বছৰ এখন ফিল্ম দিছিলে আপোনালোকে চাইছে চাগে গৰু যিখন বহুত মৰম পাইছে অসমবাসী তো এইখন ফিল্মতো চাগে আপোনালোকে আঁকোৱালি লয় আৰু তাৰ কাৰণে আজি দাদাই আমাৰ পাঠশালাত আহিছে তো পাঠশালাৰ আপোনাক স্বাগতম জনাইছোঁ পাঠশালাত অহাৰ বাবে আৰু বিশেষকৈ দাদা আপোনাৰ এই ফিল্মখনৰ বিষয়ে ধুনীয়াকৈ জনাই ফিল্ম চিনেমাখনৰ নাম চিনেমাখন বুলু ফিল্ম চিনেমাখনৰ মূল কথাটোৱে হ'ল এখন ব্লু ফিল্ম বনোৱাক লৈ তিনিটা ল'ৰাই ব্লু ফিল্ম বনায় লকডাউনৰ সময়ত তাক লৈ চিনেমাখন কমেডি ফিল্ম বুলিয়ে ক'ব পাৰি কিন্তু চিনেমাখন শেষত কিন্তু বহুত বেলেগ হৈ যায় কি বেলেগ সেইটোৱে চিনেমাখনৰ ৰহস্য বাকী 9 ছেপ্টেম্বৰত মুক্তি পাব সমগ্ৰ অসমৰ চিত্ৰগৃহত বুলু ফিল্ম আচলতে আপোনালোকে চাবলৈ অপেক্ষা কৰি থাকক কাৰণ মই ট্ৰেইলাৰটো চাই গম পাইছোঁ যে ফিল্মখনৰ কিবা এটা আছে যাৰ কাৰণে মানে আজিও মানে মই ভাবি আছোঁ যে কি হ'ব শেষটো কি হ'ব এণ্ডিংটো কেনেধৰণে কি হ'ব তো দাদাই অলপ জনাই দিব নেকি আৰু তাৰ শেষটো ক'লে চিনেমাখন চোৱাৰ শেষটো নহয় কেৰেক্টাৰ কেইটা কেনেধৰণে কেৰেক্টাৰ কেইটা তিনিজন ল'ৰা মই ক'লোৱে যে লকডাউনৰ সময়ত তিনিটা ল'ৰা এজন ল'ৰাই বেংকৰ পৰা লোন লৈ মেজিক কিনিছিলে তাৰপিছত লকডাউন দিলে গতিকে তাৰ গাড়ী বন্ধ ইপিনে বেংকত পইচা ৰিটাৰ্ণ কৰিব লাগে ইপিনে লকডাউনত গাড়ী চলাব পৰা নাই হাহাকাৰ অৱস্থা এজনৰ সৰুকৈ দোকান এখন আছিলে সেইটো কেৰেক্টাৰ মই কৰিছোঁ সেই আৰু মেজিক কিনা কেৰেক্টাৰটো কৰিছে অপূৰ্ব বৰ্মন এইবাৰ তেওঁ বেষ্ট ছাপৰ্টিং এক্টৰৰ এৱাৰ্ড পাইছে প্ৰাগ চিনে এৱাৰ্ডত আৰু এটা ল'ৰা আছে গোৱাৰ হোটেলত কাম কৰিছিলে এতিয়া চব হোটেল চোটেল বন্ধ হৈ গ'ল লকডাউনত সি গোৱাৰ পৰা অসমলৈকে উভতি আহিলে সেইটো কেৰেক্টাৰ কৰিছে এয়া চাংকু নিৰঞ্জন নাথ নমস্কাৰ চিনেমাখনৰ চৰিত্ৰটোৰ নাম পিকে তো চাংকুৰ কথাটো হ'ল তেওঁ NSDৰ পৰা ওলাই আহিছে দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা অভিনয়ত তো এইখন চিনেমাত আপোনালোকে দেখিব অভিনয় তো এয়াই এই তিনিজন যুৱকে গাঁৱত ব্লু ফিল্ম বনায় এতিয়া গাঁও এখনত ব্লু ফিল্ম বনোৱাটোতো এটা গাঁও দিয়া চহৰত বনোৱাটোৱে বহুত টান কাম তো গাঁৱত বনাবলৈ ট্ৰাই কৰে আৰু গাঁও এখনত ব্লু ফিল্ম বনাবলৈ যাওঁতে যি ঘটনা ঘটে সেই ঘটনাখিনিক লৈ আমাৰ চিনেমা বুলু ফিল্ম বাট কেৱল এনেকুৱা ধৰণৰ কিছুমান জাষ্ট জমনি কৰিবৰ কাৰণে আমি এই চিনেমাখন বনোৱা নাই বা চিনেমাখনৰ উদ্দেশ্য কেৱল দৰ্শকক হহুৱাটো নহয় ঢেৰ হাঁহিবলৈ সুযোগ পাব কিন্তু হয়তো বহুত নতুন কথা আকৌ এবাৰ নতুনকৈ চিন্তা কৰাৰো সুযোগ পাব এই চিনেমাখন চোৱাৰ পিছত দাদা আপোনাৰ কনচেপ্টবিলাক বেলেগত কৰি বহুত বেলেগ মানে কেনেধৰণে আপুনি চিন্তা কৰি কেনেধৰণে ভাবি মানে আচৰিত মানে যে ডাইৰেক্টৰ বহুত আছে অসমত তাৰ ভিতৰত আপুনি এজন অন্যতম মানে ব্যক্তি যে মানে চিন্তাধাৰাখিনি খুব বেলেগকৈ কৰে মই নাজানো সেইটো যদি তোমালোকে আৱিষ্কাৰ কৰিছে তেতিয়াহ'লে বহুত ধন্যবাদ কেৱল এটা কথা আমি ক'ব পাৰোঁ যে আমি বলিউড বা হলিউড বা চাউথৰ কোনো চিনেমাক আমি নকল কৰিব চেষ্টা নকৰোঁ নকল নকৰাকৈ নিজৰ ধৰণে আচলতে আমাৰ চৌপাশে ঢেৰ চৰিত্ৰ আছে ঢেৰ গল্প আছে ঢেৰ কাহিনী আছে আমি কেৱল তাৰ পৰা বুটলিব চেষ্টা কৰোঁ আৰু আমি কোনো বস্তু আচলতে নিজাকৈ আচলতে সৃষ্টি কৰিব নোৱাৰোঁ একচুৱেলি বস্তুবিলাক থাকে সিঁচৰিত হয় কেৱল আমি তাক গোট খুৱাব লাগে আৰু সেই কামটো আমি কৰিবৰ কাৰণে প্ৰয়াস কৰোঁ চেষ্টা কৰোঁ তো বুলু ফিল্ম চিনেমাখনত থকা কথাবিলাক যে একেবাৰে আমাৰ কল্পনা তেনেকুৱা নহয় আমি স্ক্ৰীন প্লে তিনিজনে লিখিছোঁ মহৰ্ষি তুহিন কাশ্যপ চাংকু আছে মই তো এইটো বস্তু যে এনেকুৱা নহয় যে এই বস্তুবিলাক আমি নিজে সৃষ্টি কৰিছোঁ নহয় একচুৱেলি বস্তুবিলাক অলৰেডি আছিল ক'ৰবাত আমি কেৱল তাক থোপাইছোঁ আমি তাক কেৱল তুলি আনিছোঁ যিটো ৰিয়েলিষ্টিক হয় একদম সঁচা এইখন চিনেমাত থকা প্ৰতিটো চৰিত্ৰ সঁচা মানে বহুতবিলাক ঘটনা সঁচা আমি কেৱল তাক মনত পেলাইছোঁ আৰু চিনেমাখনত লগাইছোঁ তো সচৰাচৰ চলি থকা ঘটনাসমূহ মানে আজিকালিতো মানুহখিনি এইটোৱে ভাবে যিটো ৰিয়েলিষ্টিক সেইটো চাব বিচাৰে তো দাদা আৰু এজন দাদা আছে তো তেখেতক চিনাকি কৰি দিছোঁ তো তেখেতে চাগে ফাৰ্ষ্টবাৰ আপুনি এইবাৰ কেমেৰাৰ সন্মুখত এক্টিং কৰিছে নেকি মানে ফিল্মত অসমীয়া ফিল্মত হয় প্ৰথমবাৰৰ কাৰণে মানে ইয়াৰ আগত কৰিছোঁ মানে নকৰা নহয় কিন্তু ভালকৈ দেখা পাব আৰু এইবাৰ মানুহে সেইটোৱে আচ্ছা আপোনাৰ কেনেকুৱা ধৰণৰ মানে মনোভাৱটো কৰিব কেনে লাগিছে মানে অসমীয়া চলচ্চিত্ৰত মানে ফাৰ্ষ্ট টাইমতো আপুনি কাম কৰিলে তো এবাৰ আপোনাৰ কেৰেক্টাৰটো মানে অতি মানে বেলেগ ধৰণৰ কেৰেক্টাৰ কেনেকুৱা লাগিছে এইখন ফিল্মত আপোনাৰ কিটো চৰিত্ৰ দেখা পাম তাক মোৰ কেৰেক্টাৰটোৰ নাম হ'ল পিকে কেৰেক্টাৰটোৰ নাম পিকে বুলি কওঁতে আচলতে বৰ বেলেগ লাগিছে পিকে কিন্তু আচলতে নামটো প্ৰাণকৃষ্ণ সেইকাৰণে পিকে বুলি কয় মানে পিকে বুলি গোৱাত অলপ মানে হেৰি আৰু ই ফানি মানুহ আৰু মানে কি ক'ম সি গোৱাত আছিলে এখন হোটেলত কাম কৰিছিলে
তাৰপিছত লকডাউনৰ সময়ত ঘৰলৈ ঘূৰি আহিলে আহি পেলাই ঘৰত এই ইহঁতকেইটা বন্ধু এজন হ'ল প্ৰসন্ন যিটো কেৰেক্টাৰ হিমাংশু দাই কৰিছে আৰু এজন আলোক যিটো কেৰেক্টাৰ কৰিছে অপুৱে মানে অপূৰ্বই তো আমি তিনিজন আগৰ বন্ধু আছিলোঁ লকডাউনত আমি কাম নাইকিয়া হৈ পৰিলোঁ আৰু কাম নোহোৱাৰ ফলত আমাৰ বিভিন্ন টকা ঘটাৰ ৰাস্তা সম্পৰ্কে আমাৰ বিভিন্ন প্লেন প্ৰগ্ৰেম আৰু কেতিয়াবা ভাল কাম কেতিয়াবা বেয়া কাম এই ধৰণে গৈ 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 আমাৰ মূৰত কোনো কেনেকৈ আহিল নাজানো আৰু মূৰত ব্লু ফিল্ম বনোৱাৰ আইডিয়াটো আহিল সেইটোক লৈ আমাৰ নানানটা কথা আৰু মানে বিভিন্ন প্লেনিং কেতিয়াবা ব্যৰ্থ হৈছে প্লেনিংবিলাক কেতিয়াবা অকণমান ছাকচেছ হ'বলৈ গৈ পেলাই ব্যৰ্থ হৈছে চ' তেনেকুৱা কেৰেক্টাৰ আমাৰ খুবেই ইণ্টাৰেষ্টিং কেৰেক্টাৰ মানে অলপ লেয়াৰ্ছ থকা মই ভাল ল'ৰা নে বেয়া ল'ৰা সেইটো কৈ দিব নোৱাৰি কেৰেক্টাৰটো মানে ই ভাল নে মানুহে ভাবিব ই কেনেকুৱা জঘন্য মানুহ বা ই কেনেকুৱা কি মেণ্টেলিটিৰ মানুহ ইহঁত এনেকুৱা ধৰণে ভাবিবলৈ বাধ্য হৈ যাব চিনেমাখনত কিন্তু ক'লে হিমাংশু দাই অকণমান আগতে যে চিনেমাখন শেষটো এনেকুৱা ধৰণৰ ড্ৰামেটিক চেঞ্জ এটা ঘটে তাৰমানে যে মানুহে বেলেগ এটা ৰস পাই যাব শেষত আৰু সেইটো আৰু আমি চাবলৈ ৰৈ আছোঁ 9 তাৰিখে আহিব ন 9 তাৰিখে আহিব আৰু মই এইটো চেনেলৰ যোগেৰে আৰু পেজৰ যোগেৰে অসমবাসীক কোৱাৰ লগতে পাঠশালাবাসীক বিশেষত কৈছোঁ যে অসমীয়া চিনেমা বহুত ভাল চিনেমা হৈ আছে যোৱা সময়ছোৱাত কেৱল অসমীয়া চিনেমা অকণমান আপোনালোকৰ মৰমৰ প্ৰয়োজন পাঠশালাবাসীয়ে বিশেষকৈ এটা নজিৰ এটা উদাহৰণ হিচাপে থিয় হওক অসমীয়া চিনেমাৰ উত্তৰৰ কাৰণে অসমীয়া চিনেমা আৰু আগুৱাই যোৱাৰ কাৰণে পাঠশালাই এটা নিদৰ্শন দাঙি ধৰক তাকে আমি আশা কৰিছোঁ ধন্যবাদ দাদা আৰু লগতে আমি নতুনকৈ আৰম্ভ কৰিছোঁ যে আমি ইউটিউব আৰু ফেচবুকত নতুনকৈ পেজ খুলিছোঁ তো হিমাংশু দা আপুনি অলপ কৈ দিব আমাৰ চেনেলটোৰ একদম আমি আশা কৰিম যে আপোনালোকে কেৱল এই ভিডিঅ'টো চালেই নহ'ব আপোনালোকে এই ইউটিউব চেনেলটো আৰু পেজটো আপোনালোকে লাইক কৰক ছাবস্ক্ৰাইব কৰক আপোনালোকে আৰু 10জনক যাতে পায় তাৰ কাৰণে শ্বেয়াৰ কৰক এয়া এটা বিকল্প মাধ্যম এই মাধ্যমসমূহ সঁচা অৰ্থত জীয়াই থাকিলেহে বহুতো খবৰ যিবোৰ খবৰ কেতিয়াবা কেতিয়াবা লুকাই যায় সেই খবৰবিলাকৰ ৰাইজৰ ওচৰলৈকে যাব ধন্যবাদ আৰু লোকেশ্যনটোৰ আমি বিশেষকৈ যদি নক'লে ভুল হৈ যাব নিশান্ত দা সকলে চিনিয়ে পায় মই ইয়াৰে আগত ভিডিঅ' এটা কৰিছিলোঁ তো নিশান্ত দাই মোক মাতিছে মানে তো বহুত ধন্যবাদ নিশান্ত দা যিটো খবৰ দিছা তুমি মানে মোৰো যি ভাগ্য হয়তো এবং হিমাংশু দাহঁত আমাৰ ঘৰত আহিছে ভাত খোৱাকৈ সেইটোৱে বাকী 9 ছেপ্টেম্বৰ বুলু ফিল্ম সকলোৱে চাব আমি একেলগে চাম সেইটো আমি গোটেই দিনটো একেলগে চামেই গোটেই পাঠশালাবাসী একেলগে ওলাই আহক সেইটোৱে আৰু ধন্যবাদ থেংক ইউ